প্ৰথম কথা হৈছে আমি ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ ভাৰতীয় খেলুৱৈসকলে ইমান ধুনীয়া খেল প্ৰদৰ্শন কৰিছে আৰু এইবেলি বিশ্বকাপ জয়ৰ কাৰণে আমি সকলোৱে ভাৰতবাসী হৈ তেওঁলোকক উৎসাহ আৰু উদ্দীপনা দিব লাগে। তেওঁলোকে ভাল প্ৰদৰ্শন কৰিবলৈ আমি বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আমি যজ্ঞ কৰিছোঁ। আমাৰ খেলুৱৈসকলৰ যদি কোনোবা নিগেটিভ শক্তি তেওঁলোকৰ থাকে, আমি যজ্ঞ কৰি বাবাৰ ওচৰত প্ৰাৰ্থনা কৰি সেই যজ্ঞত যাতে সেই নিগেটিভ শক্তি ধ্বংস হয়, তেওঁলোকক সদায় পজিটিভ শক্তিয়ে তেওঁলোকৰ অন্তৰত বিৰাজ কৰে, গাত শক্তি পায়, তেওঁলোকে মনোবলেৰে খেলিব পাৰে। সেইকাৰণে আমি যজ্ঞ কৰিছোঁ, বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোৱে আমি ভাৰতবাসী হিচাপে তেওঁলোকক মনোবল বঢ়োৱাৰ কাৰণে মই অনুৰোধ জনাম। কাৰণ আমাৰ কাৰণে গৌৰৱৰ দিন, আমাৰ কাৰণে এক ইতিহাস গঢ়িবলৈ তেওঁলোকে আজি গৈ আছে। মই সকলোকে অনুৰোধ কৰিম যে সকলোৱে তেওঁলোকৰ লগত সাহস দিব লাগে, লগত থাকিব লাগে। কাৰণ এই আমাৰ বীৰ সন্তান, এওঁলোক আমাৰ ভাৰতৰ গৰ্ব। আমি গৰ্ব অনুভৱ কৰোঁ সেইসকল খেলুৱৈলৈ যিসকলে আমাক বিশ্বকাপ দিবলৈ গৈ আছে। ইতিমধ্যে প্ৰতিটো খেলত তেওঁলোকে সকলো দলকে পৰাস্ত কৰি প্ৰতিটো খেলত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু আজিৰ এই চূড়ান্ত খেলখনকো তেওঁলোকে জয়লাভ কৰক, তাৰ কাৰণে আমি শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যজ্ঞ কৰিছোঁ আৰু নিশ্চয়কৈ কৰিব। বাবাই নিশ্চয়কৈ তেওঁলোকক আশীৰ্বাদ দিব। আমিও ভাৰতীয় হিচাপে তেওঁলোকৰ কাষত আমি সদায় আছোঁ আৰু সদায় থাকিম। তেওঁলোকে আজি বিশ্বকাপ জয় কৰি আমাৰ এক অভিলেখ ভাৰতবৰ্ষৰ কাৰণে, ভাৰত মাৰ কাৰণে তেওঁলোকে গঢ়িব, সেই আশা ৰাখিছোঁ আৰু নিশ্চয়কৈ গঢ়িব। জিতেগা ভাই, জিতেগা, জিতেগা ভাই, জিতেগা, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে